হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল কল্পজ্যোতিষ ব্লগ। এই মই আপোনালোকক চিলা বনোৱা দেখুৱাই আছোঁ। তো চাই লওক কেনেকুৱা কৰি চিলা বনাম। তো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ ষ্টেপবিলাক। প্ৰথমতে এনেকুৱা কৰি অলপ কাটি ল'ব লাগিব। মানে আমাৰ বাবুই কৈছে যে ৰেইনব' কাইট বনাব লাগে, তো সেইকাৰণে এতিয়া মই কাটি আছোঁ। চাব পাৰিছে আপোনালোকে, এয়া এইটো কাটি আছোঁ, চাওক। তো এটা টুকুৰা কাটা হৈ গ'ল এইখন, আৰু এতিয়া আৰু বেলেগ কালাৰৰ মানে পেষ্ট ল'ম। এতিয়া এইটো হ'ল ৰেড, তাৰপিছত এতিয়া মই য়েল্ল' ল'ম। তো এয়া চাব পাৰিছে য়েল্ল', তো এইখন গুচাই দিওঁ, এইখন দৰকাৰ নাই আমাক, তো এইখন এইফালে থৈ দিওঁ। আৰু এতিয়া য়েল্ল' কালাৰৰ মানে এনেকুৱা টাইপৰ কৰি অলপ কাটিব লাগিব। তো চাই লওক, এইটোতো এনেকুৱা কৰি কাটা হৈ গ'ল। তাৰপিছত এতিয়া মই কাটিম এইখন তেনেকৈ কাটিব লাগিব। এইখন ইমানলৈকে কাটিব লাগিব বাবু। তাৰপিছত এনেকুৱা কৰি দুটা লাইন টানি ল'লোঁ। এইটো এটা চাব পাৰিছে, এইটো এটা লাইন টানি ল'লোঁ, আৰু এইটো ইয়াৰ পৰা ইয়ালৈকে এটা লাইন টানি ল'লোঁ। এতিয়া মই এইটো কাটিম। তাৰপিছত এতিয়া এই লাইনটো কাটিম, এই ইয়াৰ লাইনটো ইয়াৰ পৰা কাটিম, ইয়াত কাটিম। এতিয়া স্কেল নালাগিছে, এইটো দি কাটি আছোঁ। তো এইখন কাটি আছোঁ, তো ইয়ালৈকে এখন টুকুৰা হৈ গ'ল, দুটা টুকুৰা হৈ গ'ল, আৰু এতিয়া এই দুটা টুকুৰা হৈ গ'ল। এইখন এটা এখন, আৰু এইখন এখন ৰঙা। তো দুখন টুকুৰা হৈ গ'ল। তো দুখন টুকুৰা মানে জইন দিলে এনেকুৱা হ'ব। এতিয়া তাৰপিছত এতিয়া বেলেগ কালাৰ দিব লাগিব। সেইটো দিম এতিয়া পাৰ্পল কালাৰ। মানে আমাৰ ইয়াত চাৰিখনে কালাৰ আছে, তো চাৰিখন কালাৰেদি গুড্ডিখন বনোৱা হৈ যাব। তো এতিয়া মই কাটিম ভায়লেটখন। দুটা টুকুৰাটো হৈ গ'ল, এইটো এটা ৰঙা এটা আৰু এইটো হালধীয়া এটা। আৰু এতিয়া ভায়লেট কালাৰটো আমি মানে কাটিম। তো এইটো এনেকুৱা মাপ জোখ দি আছোঁ, দিয়াৰ পিছত মই কাটিম। তো ইয়াৰ পৰা ইয়ালৈকে এখন কাটিব লাগিব, আৰু তাৰপিছত ইয়াৰ পৰা যিমান দূৰলৈকে পাৰোঁ এই কানিলৈকে, তো তালৈকে কাটিম। তাৰপিছত এতিয়া এনেকুৱা এখন টুকুৰা কৰি ল'লোঁ, আৰু ইয়াৰ পৰা এই কানিৰ পৰা ইয়ালৈকে এটা টুকুৰা কৰিম। পিছত এতিয়া এনেকুৱা কৰি ভাঁজ কৰি ল'লোঁ, এইটো ভাঁজ কৰা হৈ গ'ল। তো এইটো মানে এই ছাইডখন মানে কাটিম, তো ইয়াৰ পৰা ইয়ালৈকে কাটিম। তো এইখন কেঁচি ল'লোঁ, আৰু এতিয়া মই কাটিবলৈ ৰেডি। তো কটাৰ কাৰণে মানে অলপ ধৰা মানুহ নাই, তো সেইকাৰণে ইয়াত টেবুলত থৈ দিলোঁ মোবাইলটো। আপোনালোকক এতিয়া কাটি দেখুৱাম, ইয়াৰ পৰা এনেকুৱা কৰি কাটিব লাগে। দাগে কাটিব লাগিব। তো এতিয়া মানে তিনিখন টুকুৰা কাটিলোঁ। তো আপোনালোকে এটা জইন কৰি দেখুৱাওঁ। তো এইখন টুকুৰা, তাৰপিছত এই হালধীয়াখন এনেকুৱা হ'ব, আৰু তো তিনিখন এনেকুৱা টুকুৰা হ'ল, আৰু দুখনমান লাগিব। এতিয়া মই এই কালাৰটো কাটিম, এই কালাৰটো আৰু এই মেৰুণ কালাৰটো কাটিলে হৈ যাব। এতিয়া এনেকুৱা হৈ গ'ল, তিনিখন টুকুৰা জোৰা লগালোঁ আঠাইদি, আৰু এইখন এখন, আৰু এই কালাৰখন এখন, এইখন কালাৰ। তো এই দুটা কালাৰ জইন দিয়াৰ পিছত মানে ভালকৈ কাটিব লাগিব। মানে ইমান ভালকৈ হোৱা নাই না, মানে বহুত দিন পিছত বনাই আছোঁ, তো সেইকাৰণে ইমান ভাল হোৱা নাই। আৰু তাৰপিছত এতিয়া আঠা লগাম, ইয়াতো আঠা লগাম এনেকুৱা কৰি।
তো ইয়াত এতিয়া এই টুকুৰাখন ইয়াত জইন দিম তো চাওক ইয়াত জইন দিম এতিয়া এই টুকুৰাখন ভগৱান জানে গুডিখন বা পটককৈ কি গুডিখন বা হ'ব না নাই গম নাপাওঁ ভগৱানৰ ভৰসাত কৰি আছোঁ আৰু ভগৱানৰ ভৰসাত হ'ব লাগে তো লাষ্টলি এনেকুৱা টাইপৰ হ'ল এইটো ফাইনেল ফিনিছ হোৱা নাই ফাইনেল হাত দিবলৈ বাকী আছে তো বৰ্তমান এনেকুৱা হৈ গ'ল এনেকুৱা টাইপৰ মেজাৰমেণ্ট লৈ আছোঁ অলপ এইখিনি মানে কাটিব লাগিব ইয়াৰ পৰা ইয়ালৈকে কাটিলে তেতিয়া মানে বস্তুখন মানে সমান হৈ যাব তো এতিয়া মই কাটিম এতিয়া এই পৰ্যায় পালেহি গুডিখন তাৰপিছত এইটো দিম মই এই কাণিত ইয়াত এটা তাতে এটা মানে ধনুৰ নিচিনা যোনটো এইটো বনায় ইয়াত দিবলৈ মাজত দিবলৈ তো সেইটো চেষ্টা কৰি আছোঁ মই লাষ্টলি হৈ গ'ল গুড্ডি বনোৱা ইয়া চাওক গুড্ডি এইটো তো এতিয়া মানে খালি সূতাডাল লগাব লাগে তো শুকা দিছোঁ অলপ আঠাবিলাক শুকাওক তাৰপিছত সূতাডাল লগাই তাৰপিছত আমি গুড্ডিখন উৰাম আপোনালোকে ইয়াত চাব পাৰিছে এইটো এটা পনীৰৰ টেমা ফুটা কৰি ল'লোঁ মানে ইয়াত এটা লোহাৰ মানে কি সোমাই দি মানে ইয়াত সূতাবিলাক মানে ৰল কৰি বান্ধি দিম তো তেতিয়া মানে গুড্ডিখন উৰুৱাত সহজ হ'ব না তো সেইকাৰণে এইটো কৰিলোঁ উপায় ইয়াতে মানে মেৰিয়াই ল'ম তো ইয়াতে এনেকুৱা কৰি মেৰিয়াই ল'ম ইয়াত চাব পাৰিছে আপোনালোকে এইটো সূতা তো ইয়াতে মই এনেকুৱা কৰি মেৰিয়াই আছোঁ তো আপোনালোকক এক হাতেদি মানে ভালকৈ দেখুৱাব নোৱাৰিম তো এনেকুৱা কৰি মেৰিয়াই লৈ আছোঁ তাৰপিছত গুড্ডিখন উৰুৱাত তেতিয়াহ'লে সহজ হ'ব বহুত তো ইয়াতে মই বান্ধি লওঁ আপোনালোকক হোৱাৰ পিছত মেৰিওৱা হোৱাৰ পিছত দেখুৱাম লাষ্টত এতিয়া চিলাখন উৰাই আছে চাওক লাষ্টলি আমাৰ চিলাখন আজি উৰাই আছোঁ নেক্সট দিনা আজিলৈকে মই এইখিনিতে সামৰিলোঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ